Hello everyone. আজি মোৰ বেক মিৰৰটো দেখিছেনে? বেক ভিউ হোৱাইট হৈ গ'ল। কি আছিল আগতে? এইটো কালাৰ আছিল আগতে। তো মই আমাৰ ইয়াত ৰং হৈছে, ৰং দিয়া হ'ল, ৰং কমপ্লিটলি হওঁ অৱস্থা আৰু তাৰপিছত কিন্তু আজি ৰাতিপুৱা কি হ'ল গম পায়নে? আজি ৰাতিপুৱা মোৰ ইয়াত পুৰা কটাৰী সোমাই গ'ল। কটাৰী সোমাই মানে একদম বহুত বেয়াকৈ সোমালে। এইবিলাক কৰিব পাৰিছোঁ আৰু মুভমেণ্টবিলাক। লাকিলি বাওঁ হাতখন যেনিবা, তথাপিও এইটো হাতেৰে মই খানা বনাই থৈ আহিছোঁ, দাইল বনাই থৈ আহিছিলোঁ। তাৰপাছত আমাৰ সন্মুখত কি হৈ আছে চব? কি কৰিছা তোমালোকে? হা? এইবিলাক পৰ্দা কাপোৰ লগাই আছে এওঁলোকে। ৰঙৰ কাম বদলি হৈ গ'ল আৰু আশা কৰোঁ আমাৰ এতিয়া নতুন কালাৰটো ভালেই লাগিছে চাগে চবৰে। সম্পূৰ্ণ অলপ চেঞ্জ কৰিছোঁ আৰু এতিয়া ভগৱানৰ ফটো লগাই দিয়া হ'ল। এইফালে একে শিৱজী ভগৱানক নলগোৱাৰ কাৰণে আমাৰ পলাশী খং উঠি আছিলে, লগাই দিলোঁ। ইয়াত একে গোটেইখিনি বস্তু একেই খালি ইয়াত হোৱাইট দিছোঁ গোটেইখিনি। তাৰপাছত এইফালে আহি গ'ল আমাৰ বাচ্চাকেইটাৰ ফটো, লগতে মই আৰু মোৰ মানুহজন। এয়া হাতী বাবাটো আছেই, আৰু এইফালে আছেই কোন হয় নাজানো খালি আৰু এইয়া আৰু এইফালে বুলিয়ে কাম কৰি আছে। পৰ্দাখিনি নলগালৈকে শান্তি নালাগে ন? তো ৰংটো কৰা হ'ল যেতিয়া পৰ্দাখিনিও লগাই দিওঁ। পলাশীয়ে চাহ খাই আছে আজি ৰাতিপুৱা। কিনো মানে দিন বেয়া আছিলে আজি মঙলবাৰ দিনটোতে মই মানে একচুৱেলি কি হয়, সৰুৰ বটল দুটা আছিলে দেই, বটল দুটা। সেই বটলকেইটা ইমান মৰম লগা, মই ভাবিলোঁ বটলকেইটাত হেৰি মানি প্লাণ্ট ৰাখিম বুলি। তো সেইকাৰণে বটলৰ কাপত যে ওপৰত এনেকুৱা কালাৰত থাকে নাই কভাৰ এটা, সেই কভাৰটো মই উলিয়াই আছিলোঁ। এনেকুৱা কভাৰটো এনেকৈ উলিয়াই আছিলোঁ। উলিয়াই থাকোঁতে মানে যোগান কটাৰীখনে ইয়াত সোমাই গ'ল। ভাগ্য ভাল নাৰ্ভত নাকাটি মাংস কাট খালে, পুৰা মাংস ডিপ। লগে মই টেপিলোঁ, টেপাৰ লগে লগে আপোনাৰ কি বুলি কয় এইটো নাৰ্জী ফুলৰ পাত লগাই মেলি বিষটো কমিলে, তেজটো ৰখা বন্ধ হ'ল। তাৰপিছত এতিয়া বেটাডিন নে কিবা এটা আছে লগাই দিছোঁ গধূলিকৈ। একচুৱেলি মানে ইনজেকশ্যনটো ল'বই লাগিছিল টিটনাছ, এতিয়া গৈ পেলাই ল'ম ইনজেকশ্যনটো। মোৰ ইনজেকশ্যন ল'লে বিৰাটেই ভয় লাগে। আৰু চব এই বিষৰ কাৰণে মোৰ চেহেৰাটো বিষটো ওলাই পৰিছে, বহুত বিষ, পেইন হৈছে পুৰা। দোকানলৈ নাহিলেও নহয়, এই কালাৰবিলাকৰ লেবাৰবিলাকক পইচা দিবলৈ আছিলে, আৰু সেইকাৰণে তেওঁলোককো পইচা দিলোঁ আৰু অলপ দিবলৈ আছে। তো তেওঁলোকে আকৌ নেক্সট শনিবাৰে কাম কৰিব লাগিব। পিছফালৰ আমাৰ কামটো আছেই বাকী। পিছফালৰ এওঁলোকৰ ষ্টাফ ৰুমটো অকণমান মেৰামতি কৰিবলৈ আছে আৰু হোৱাইট ৱাছ কৰিম, আৰু আগফালেও অকণমান কালাৰ কৰিবলৈ আছে। তো সেইখিনি কৰিবলৈ লওঁতেই এইবিলাক ঘটনা। এইটো বাৰু মোৰ নিজৰ ভুলৰ কাৰণে হৈছে। মই কৈছোঁ এইটো যে কাট খালে কি গ'ল, কি মাৰ গ'ল, কিবা এটা কয় নহয় মাৰ গ'ল বুলি, কিবা ডাঙৰ ঘটনা এটা হ'বলৈ আছিলে, সেইটো মাৰ গ'ল। আপুনি এইফালে আহিলে কওক কথাটো। আপুনি দুজনী, এইফালে এজনী এইফালে এজনী, পলাকে তুমি এইফালে আছো, এই চাৰিজনী এইফালে আহা। সেইখন আইনাখন চোৱা। এইবাৰ বহুত গ'ল। 1 2 3 ইয়াত আমাৰ ইমানেই মিৰৰ আমাৰ পলাশীয়ে কি কয়, বাইদেউ ক'তো একো কাম কৰিব নোৱাৰি, উল্টা চব এই আইনাখন ধৰা পৰে। আজি একদম পুৰা জানমণি কথাটো হৈছে, জানমণিয়ে কৈছে কেবিনতো বাইদেউ পৰ্দা লাগিবই, কেবিনতো পৰ্দাখন নাথাকিলে চব দেখি পায়। চোৱা ইমানেই আইনা আমাৰ ইয়াত। এখন চিনেমা আছে ব্ৰুচলি, মিৰৰ চাই ব্ৰুচলিয়ে ফাইট কৰিছিলে। য়েছ এইটো এয়া আমাৰ এইবিলাক হৈ আছে। পৰ্দাখন লগা পিছত দেখাই আছোঁ। মিষ্টাৰ ফুকন আহিলে, এইবিলাকে কোনে আহিছে তোমালোকক বহনি কৰিব। পলাশী আহিলে তোমরা, আমাৰ মিষ্টাৰ ফুকন আহি গ'ল। এতিয়া আমাৰ পৰ্দা লগাই দিব। এতিয়া একেটা আহিলে। প্ৰথমতে কি কয়, ফেনখন খুলাই লোৱা। প্ৰথমতে ফেনখনটো খুলাই লোৱা। ফেনখন খুলি বেলেগ এখন ফেন লোৱাই বাৰু, সেইখন ফেন নহ'ব। ফেনটো চফা কৰাবা, স্পীড কৰি এতিয়া পৰ্দাকেইটা পুলিটো এইফালে আধাটো এইফালে। Ha 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 ha!
my emergency room. Natural dispensary. Mommy can't go so there. No, betadine or molom to take it. No. Harry core Halke Harry core to the assay. Can do dog stitch like bonus not like a slimmer. Can do no local visible. Laman time like you are. ৰাতিপুৱা মম্মী কি কৈছে না মোৰ নাৰ্ভ কাটিলে বোলে মোৰ নাৰ্ভ কাটিলে মই কি নাৰ্ভ ইমান ওচৰত থকা যেন কথাই নাছিলে আৰু মম্মীৰ অলপ হলেও বহুত কিন্তু আমাৰ আকৌ বহুত হলেও একো নাই হে নহয় দে মম্মীয়ে ইমান নহয় কাটাৰ পাছত তুমি তাৰ পাছত যে মই এইখিনি কৰিছো বিট কাটাবিও তাত গৈ পেলাই কামখিনি কৰিছো গুটি সিজিল কৰিছো সিমনি নিজে দেখিছে এনাই কৈছা মই জোক কৰিছো বহুত কাটিলে হ'ব দিও মই একবাৰ ভগৱানে ঠিকই কৰিছে যে ইটা মই এটা ক'ব পাৰিম ঘৰত খানা নবনাও হয় না এটা কেনে ইটা গম পাবা আপুনি বিনা খানা যেনে গৈছিলে মোলত তেওঁ কটাইখন ললে ইয়াত ঠুকটা সোমাই দিলে আসল কথাটো কৈ দিছো এতিয়া মই সোমোৱালে হাতত নোসোমোৱালে কাম নাই ন হাতত সোমোৱালে একো নহয়তো ক'ত সোমালে পেটত সোমোৱাই দিলে আসল হয় না সোমোৱালে হাতত সোমোৱাই দেখিব আৰু নহয় তো কি আসল টংকুৱা কোন গাই গল দেই আপুনি বেছি দি দিয়া বেজি নিদিলে শান্তি নালাগে চাগে আপোনাৰ ন ইমান বেজিটো দিলে ভাল হয় নাকানিব ইনজেকচন লৈ বেলেগ ভয় এইকাৰণে দুটা দলে বলে ভালকে বহি লওক হাতটো ৰিলেক্স কৰি ৰাখক মম্মী দেউতা সেইফালে হাতটো ধৰকচোন মম্মী মম্মী অলপ বিষায় ন টিটেনাছটো অলপমান বিষাবই ওজনী একে অলপ বেছিহে কাম কম লগে ওজনী মনে বিষা আছিল গম পায় এই ডক্টৰ মতে কৈছে তেতিয়া আয়ো হ'ব আমি নাই ওলোৱা হৈ গ'ল তুমি এটা হেফালে হাতটো অতৰা কৰ এতিয়া Oh my god. So, lo han polai det så. So, injection lolo, बहुत दुख पा मैं injection लोले बहुत बिखाला है क्योंकि सिमरन injection लोले बहुत बिखाला तो ये अपन के प्रार्थना करिबो हुनकाले जन ভাল পাও মই ভগৱানৰ ওচৰত ইয়াতে ইয়াকে কয় মই মোক ডক্টৰ আমনি মাৰিছে নকৰিলো হেতেন জাস্ট আজি আৰু অলপ এৰামাখনৰ কালাৰ কৰা হৈছে যেতিয়া অকমান দেখালো আপোনাক আৰু হেয়াই সো আমি যে গৈ আছো সো লাভ ইউ অল